হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মই আজি আহি পালোঁ এয়া শুৱালকুছিৰ তাঁতশাল। দেখি পাইছেনে? আপোনালোকে হয়তো জানেই এইখন হৈছে তাঁতশাল। এয়া পাট মুগা বৈ আছে বাই। মই ডাইৰেক্ট আহি গ'লোঁ শালৰ ৰুমত। পাট মুগাৰ কাপোৰনো কেনেকৈ বয়ে মই জানিবৰ কাৰণে খুব আগৰ পৰাই হেঁপাহ আছিল, যিহেতু মোৰ মাহীৰ ঘৰ শুৱালকুছিত হয়। সিহঁতৰ ঘৰত গ'লে বাহঁতে কাপোৰ বৈ থকা দেখিলে খুব মন যায়, কিন্তু ক'তনো শিকিবৰ সময়, গ'লে গুচি অহা পৰে এদিনৰ ভিতৰতে। সেয়েহে আজি অকণমান সময় উলিয়াই আহি গ'লোঁ। আহকচোন তেতিয়াহ'লে শালত কিনো লগাইছে চাওঁ। এয়া হৈছে টচৰ মেখেলা চাদৰ, মানে যোৰা 100 যোৰ টচৰ যোৰা আছে ইয়াত। আচলতে বায়ে আজি বৰপেটালৈ বিয়া হৈ আহিব 5 বছৰৰ বেছি হ'ল। শুৱালকুছিত থাকোঁতে ক'ব গ'লে সৰুৰে পৰা শালত বহিছে, গতিকে ইয়াতনো কেনেকৈ নোবোৱাকৈ থাকিব। সেয়েহে শালখনকে দাঙি লৈ আহিলে। এয়া প্ৰথম মেখেলাখন। এয়া আকৌ শালৰ পৰা কাপোৰ নোলাওঁতে অৰ্ডাৰ পালেই বেলেগ বেলেগ কালাৰৰ বব দিছে অৰ্ডাৰ। ময়ো ভাবিছোঁ এযোৰমান বব দিম বুলি। এয়া দেখুৱাই দি আছোঁ কেনেকৈ দিলে ভাল হ'ব। আপোনালোককো লাগে যদি অৰ্ডাৰ কৰিব পাৰে। যিহেতু বাই শালখন ফাইনেলি আনিলে, মোৰো বহুত দিনৰ আশা এটা পূৰণ হ'বলৈ গৈ আছে। নেক্সট আহি থাকিম, শিকি থাকিম। আজিলৈ আহিছোঁ।